তো আজি মই কি দেখাম এই মানে হরির ঘৰত বহি বহি কেনেকৈ হরিৰ ঠিক কৰে সেইটো দেখাম। মই তেতিয়া ক'লো যে কেনেকা মানে শৰীৰটো মানে ঘৰত বহি বহি শৰীৰটো কেনেকৈ ভাল ৰাখে। তো ফাৰ্ষ্ট ষ্টেপ হ'ল কি, তো যোনে মানে যোনবিলাক পুচাপ মাৰিব নোৱাৰে তে মই পুচাপ শিকাই দি আছোঁ। তো আপোনাৰ পুচাপটো ফাৰ্ষ্টত কেনেকৈ গ'লে যিবিলাক মানে শকত ঘূৰি থকা মানুহ ফাৰ্ষ্টতে নোৱাৰে ডাইৰেক্টলি। তো ফাৰ্ষ্টত এনেকৈ বহি লওক, মানে আঁঠুটো মাৰক, মাৰাৰ পিছত এনেকৈ মানে এনেকৈ ফাৰ্ষ্টতে নোৱাৰে মানে সিহঁতৰ মানে যোনে পাৰে সেইটো বেলেগ এনেকুৱা কৰি থাকক, মানে 10-12 বাৰ যিমান পাৰে কৰি থাকক। কৰাৰ পিছত আপুনি উঠি যাওক, উঠা নাথাকে। এইটো মাৰাৰ পিছত অলপ ৰেষ্ট লওক, লোৱাৰ পিছত পুচাপ লওক। পুচাপটো কেনেকৈ নিব লাগে এনেকৈ চাব, আপোনাৰ ইচ্ছা ভৰি যিমান ল'ব এইটো আপোনাৰ ইচ্ছা, যিমানখিনি ডিষ্টেঞ্চ ল'ব লাগে। আৰু এই হাতটো এনেকৈ আপোনাৰ ইচ্ছা। তো ফাৰ্ষ্টতে নোৱাৰে এনেকৈ মাৰক, অলপ মাৰাৰ পিছত এনেকৈ কৰি থ'ব, যিমান পাৰে 10-12 বাৰ 20 বাৰ। তাৰপিছত 20 বাৰে মাৰিব লাগে। তাৰপিছত আপুনি কি কৰক, এইটো মাৰাৰ পিছত হৈ গ'ল, তো মানে ডাইৰেক্ট এনেকৈ মাৰিব। ফাৰ্ষ্টতে পৰি যাব, পৰি গ'লেও মানে আপুনি আই নামানে। পিছত আপুনি কি কৰক, এনেকৈ উঠক, এনেকৈ উঠক। পৰি যোৱাৰ পিছত আপুনি এনেকৈ উঠিব পাৰে, এনেকৈ উঠক। উঠাৰ পিছত তেনেকৈ এনেকৈ 20 বাৰ যিমান পাৰে 20 বাৰ 15 বাৰ 10 বাৰ মাৰাৰ পিছত এনেকৈ ৰ'ব। তাৰপিছত পুচাপ মাৰক, মানে পুচাপটো মহিলাটো কেনেকৈ মাৰিব লাগে ডাইৰেক্ট লাহে 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 কৰক। আৰু এটা যদি আপোনাৰ ইচ্ছা যদি ৰেষ্ট ল'ব পাৰে লওক, যদি নোৱাৰে আপোনাৰ উঠি যাওক, এনেকৈ উঠি যাওক। সেইটো মানে এনেকৈ আপোনাৰ মানে ফাৰ্ষ্টত দুবাৰ মাৰক, দুবাৰ মাৰাৰ পিছত ৰেষ্ট লওক, লোৱাৰ পিছত আপুনি আকৌ মানে আকৌ দুবাৰ মাৰক, আকৌ আপোনাৰ দুবাৰ মাৰক, এনেকৈ মাৰি কিনে 10 বাৰ মাৰক। 10 বাৰ নেক্সট দিনা আকৌ আপুনি 15 মাৰক, কৰাৰ পিছত 20 বাৰ মাৰক। 20 বাৰ একচুৱেলি 20 বাৰ মাৰিব লাগে, এক লগতে 20 বাৰ মাৰিব লাগে। তাৰপিছত আকৌ আপোনাৰ মানে অলপ ৰেষ্ট ল'ব লাগে, আকৌ নহ'লে আৰু বেলেগ পুচাপ মাৰিব পাৰে। বেলেগ কি পুচাপ আছে মানে আৰু এটা পুচাপ আছে, এইটো হ'ল আপুনি আঙুলিটো দি পাণ বনাই ইমানকৈ পুচাপ মাৰিব পাৰে। এইটো যদি মাৰে আপোনাৰ মানে এইটো বেছি আহে না, এইটো আহে। এনেকুৱা কৰাটো গম পায়, এনেকুৱা কৰিলে কি এইটো আহে। আপোনাৰ এই পুচাপটো মাৰাৰ পিছত এইটোৱে, এইটো কেনেকৈ মাৰিব লাগে এনেকৈ হ'ব। যিটো আৰু নোৱাৰে পাৰে কিন্তু এইটো আৰু দিগদাৰ হ'ব, সেইকাৰণে আপুনি দিল বনাব এনেকৈ মাৰক, যিমান পাৰে মাৰিব। 20 বাৰ মাৰক, 15 বাৰ মাৰক, যিমান পাৰে সিমান মাৰক, কিন্তু 20 বাৰৰ ওপৰত নামাৰক। এক লগতে 20 বাৰ মাৰক, তাৰপিছত আপুনি অলপ ৰেষ্ট লওক, তাৰপিছত আপুনি মাৰক এই 20 বাৰ মান। এনেকুৱা মাৰাৰ পিছত এইটো কৰি গ'ল। হোৱাৰ পিছত আপুনি যাৰ ঘূৰি থকা কি কৰিব, ঘূৰি থাকে বেলেগ ব্যৱস্থা আছে। যাৰ বেছি ঘূৰি আছে এইটো মানে এনেকুৱা থাকিব। ফাৰ্ষ্টৰ দিনত এনেকৈ মাৰি থাকে, যিমান পাৰে মাৰি থাকে। 20 বাৰ মাৰিব লাগে। একচুৱেলি 20 বাৰ মাৰাৰ পিছত বেলেগ কিনো কৰিব লাগে, 20 বাৰ মাৰিব লাগে। তো আপুনি এইটো মাৰাৰ পিছত আপুনি ডাইৰেক্ট শুই যাওক। শোৱাৰ পিছত আপুনি উঠিয়ক। ফাৰ্ষ্টতে নোৱাৰে, যেতিয়া যদি নোৱাৰে তেনেহ'লে ইয়াতে কি কৰিব, কোনোবা ল'ৰা ছোৱালী বা কিবা এটা বস্তু ভাৰী বস্তু ইয়াতে থৈ দিয়ক, যাতে ভৰিটো ওপৰত নাহে, ওপৰ ফালে নাহে। এইটো আপোনাৰ কৰাৰ পিছত এইটো কৰক। এইটো কি হয় দি দিয়ক, এনেকৈ মাৰক, উঠিয়ক আৰু ডাইৰেক্ট যদি পাৰে আপুনি যিমান পাৰে এইটো মানে হেৰাই কিনে কপালত লগাইছে, তো মাটিটো এই কপালটো মাটিত ডাইৰেক্ট মাটিত লগাব চেষ্টা কৰিব। তো নোৱাৰে এইটো চেষ্টা কৰিব, চেষ্টা কৰিলে কি নোৱাৰে চবেই পাৰে, চব বস্তুৱে পাৰে। তো এইটো মাৰাৰ পিছত আপুনি কি কৰক, তো অকল খালি এইটো বডি বনালে হ'ব নেকি, এইটো কৰিলেতো নহয় না, আৰু বেলেগ কিবি কৰিব লাগিব। এইটো হ'লে এই পুচাপটো মানে এইটো হয় অলপ, আৰু পিছতটো অলপ ভাল থাকে। তাৰপিছত আপুনি কি কৰিব, ডাইৰেক্ট মানে আপোনাক এইখিনি হোৱাৰ কাৰণে এই পিছৰখিনিটো হ'ব লাগিব। পিছৰখিনি ভাল কৰাৰ কাৰণে আপুনি কল বা কিবা কিবি মানে গছ হ'লে হ'ব, কলত আপুনি এনেকৈ ফাৰ্ষ্টত এনেকৈ হ'ব। 3-4 মান কৰাৰ পিছত ডাইৰেক্ট আপোনাক উঠি যাওক। তলৰ পিনে লাহে লাহে আহি যাব। আৰু আপনি এটা মানে 20 বাৰ মাৰক, 20 বাৰ 10 বাৰ যিমান পাৰে মাৰক। মাৰাৰ পিছত আপুনি কি কৰিব, তো মাৰাৰ পিছত এইটো মাৰাৰ পিছত
এইটো মাৰাৰ পিছত মানে কি যদি আকৌ এইবিলাক ৰিটাৰ্ণ আহিলে এইটো মাৰাৰ পিছত আকৌ পুচাপবিলাক আহে পুচাপবিলাক মাৰি দিয়ক 20 বাৰ মাৰাৰ পিছত আকৌ আপুনি 2 মাহ এইটো 5 বাৰ 10 বাৰ কিমান বাৰ মাৰি দিয়ক মাৰাৰ পিছত আৰু এটা এইবিলাক হোৱাৰ পিছত অলপ ৰেষ্ট লৈ আকৌ কি হ'ব আকৌ আৰু এটা আছে মানে এইটো গুৰি কমাই এইটো মানে গুৰি কমাই বেছিভাগ আপুনি এনেকৈ ৰখক ৰখাৰ পিছত এনেকৈ কমতে ৰাখি দিয়ক আৰু যদি কমাটো অলপ অলপ বেলেগে তেনেহ'লে এনেকৈ কৰি থাকক অলপ এনেকৈ কৰক কৰাৰ পিছত আপুনি এটা এই ষ্টপটো কৰক তাৰপিছত আপুনি অলপ কমাত কৰিব কৰক কৰি থাকক কৰাৰ পিছত লাহে 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 যদি নোৱাৰে অলপ এনেকৈ ধীৰে ধীৰে কৰিব পাৰে লাহে লাহে এনেকৈ কৰিব পাৰে আৰু যদি চিধা নোৱাৰে কিন্তু চিধা নোৱাৰে নহ'লে আপুনি ডাইৰেক্ট কি কৰে পিছফালে পলাই দিব পলাই যায় নেকি লাহে 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 এনেকৈ লাহে 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 কৰাব এনেকৈ কৰাব পাৰে আকৌ কৰাৰ পিছত আপুনি যিমান পাৰে ভৰিটো এনেকৈ হাতৰ বিনা আঙুল চেষ্টা কৰক আকৌ আপুনি এনেকৈ লাহে 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 কৰাৰ পিছত আপুনি কি কৰিব এইটো ৱালৰ লগত কি কৰাৰ চেষ্টা কৰক 10 বাৰ 20 বাৰ যিমান চেষ্টা কৰাৰ পিছত আপুনি যেতিয়া কি কৰিব ৱাল এৰি কেন ডাইৰেক্ট চেষ্টা কৰিব ডাইৰেক্ট চেষ্টা কৰিব তো আজি মোৰ এইখিনি তো মই এইখিনি চেষ্টা কৰক মোৰ একটা বিচাৰ আছে যে 7 দিনত কিবা কিবি হ'ব আপোনালোক পাব কিবা প্ৰমাণ পাব আৰু যদি নাপায় তেনেহ'লে মোক পাৰিলেও মোক কমেণ্টত ক'ব নোৱাৰিলেও মোক কমেণ্টত ক'ব আৰু মোৰ কালি কিবা কৈছিলোঁ যে মই 8টা বুলি দেখাম কিন্তু নোৱাৰিলোঁ আজি নোৱাৰিলোঁ বৰষুণ দিয়ে আমাৰ ইয়াত তো মই চেষ্টা কৰিম নেক্সট ভিডিঅ'ত দেখাৰ কাৰণে তো আজি ভিডিঅ' এইখিনি মোৰ যদি কষ্টখিনি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব তো ধন্যবাদ এইখিনি মোৰ ভিডিঅ'